বিজেপিৰ এটকীয়া চাউল 2 টকাত বিক্ৰী এখন ডিপু চহৰত আন্না আঁচনিৰ অধীনৰ এটকীয়া চাউল ডিপুলৈ আহি পাওঁতে হল 2 টকা। এই ঘটনা মেণ্টিলা চেক্সো লাংচস্থিত SN শাহ SP চপত। চূড়ান্ত প্ৰশাসনত পৰিণত ডকমকা ডিক্ৰু নৈ দলং। অসম চৰকাৰৰ তদানীতন মন্ত্ৰী খৰসিং ইণ্টিৰ দিনত 2013-14 বৰ্ষ স্থাপন কৰিছিল দলং নিৰ্মাণৰ আধাৰশিলা। বাৰিষা হলে পাৰাপাৰৰ বাবে হাহাকাৰ হয় বন্ধন গাঁওবাসী ৰাইজ। দ্বিতীয় কাৰ্যকালৰ বাবে নিৰ্বাচিত কেএছে সভাপতি আৰু সম্পাদকৰ শপত গ্ৰহণ অনুষ্ঠান। দ্বিতীয়টো কাৰ্যকালৰ বাবে সভাপতি আৰু সম্পাদকক দুয়োকে দায়িত্বৰ প্ৰতি নিষ্ঠাবান। শৃংখলাবোধ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। ভাৰত চৰকাৰ এফৰ্ডেবল নিউট্ৰিশ্যন এণ্ড নৰিছমেণ্ট এছিষ্টেন্স চমুকৈ আন্না আঁচনিৰ অধীনত সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানৰ জৰিয়তে দুখীয়া হিতাধিকাৰীক যোগান দিয়া এটকীয়া চাউল ডিপুলৈ আহি পাওঁতে হ'ল 2 টকা। কাৰ্বি আংলং জিলা মুখ্য চহৰ ডিপুত প্ৰায় সকলো সামগ্ৰীয়ে বাহিৰৰ পৰা আহি চহৰখনত সোমোৱাৰ লগে লগে মূল্য দুগুণ বা তিনিগুণ হৈ যায়। স্বাভাৱিকতে হয়তো এই নিয়মেৰে চৰকাৰী নীতিক বিধানগ্ৰস্ত দেখুওৱাৰ স্পৰ্ধা ৰখাৰ এখন সুলভ মূল্যৰ দোকানে এটকীয়া চাউলখিনি বিক্ৰী কৰিলে 2 টকাত। চাহক আমাৰ সাংবাদিকৰ এই প্ৰতিবেদন। হয়, ডিপু মেণ্টিলা সমীপত চেক্সো লাংচত আছে এনে তথাকথিত সুলভ মূল্যৰ দোকান। দোকানখনৰ নাম SN শাহ SP শ্বপ। চেক্সো লাংচৰ লংকি হানছে গাঁৱত আছে এইখন দোকান। একাংশ গ্ৰাহকৰ অভিযোগ অনুসৰি আমাৰ সাংবাদিকৰ এটা দল উক্ত স্থানত উপনীত হয় আৰু এই সম্পৰ্কত দোকানখনৰ স্বত্বাধিকাৰীক গ্ৰাহকৰ অভিযোগৰ ভিত্তিত কৰা প্ৰশ্ন এইদৰে কয়। এমাসৰ বাং চাংনা এনু বাংলো মাসি নিলিফান ফোনাং করিলো যে সিকাইসিয়া সাংসি সিকাই নিয়ে দরবেন কে জ্বর ইয়ালাসি নিলি নালি তুম হাঙিগলো অন্দাগ নিলি তুম কিন্তু মেন্টিলা ডাউন লংখিয়ানসে র के জ্বর বাংকে শিবনাথ সা তমে আফাত আবাতাই নিলি কমপ্লেন পিকে পিলো তমে পিনিয়ান বাঙালাসি উপায় বেশি নালি তুম হাং নাং ককলো Jonaki kopi tolong sekarang ini aman ni tatang tak terpunuh tidak ada masih sekarang ini pensi ni tu tak cunam. Lah sekarang ini batai kau nang cunam polong ya? Nonda lah, pas lah, kacengsi lah. Senang le tu marju masih sekarang. Mana ni tu mangke apa karjulong ke sekarang si boleh ya. Tetapi kalau Jonaki kopi tu masih sekarang ini pema oh nasat tengok dek pema sekarang ini cunam pondel. Sekarang ini sinam pondel long kita. আনহাতে ৰেচন কাৰ্ডৰ হিতাধিকাৰী গ্ৰাহকে সাংবাদিকৰ আগত এটকীয়া চাউল 2 টকাত বিক্ৰী কৰা বুলি ব্যক্ত কৰে। এই ঘটনাৰ পিছত বিজেপি চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া অনাগত সময়তে হ'ব লক্ষণীয়। আমি লোক বল रहे अब 1 रुपए का चावल 2 रुपए मिलता है तो आदमी लोग कैसे बात चल गया 2 रुपए बेचता है कस्टमर लोग तो बोल रहा है वो 2 रुपया आप लोग तो बेच रहा है 2 रुपये से आपसे लिया बोला। मंगल इंगी रिपोर्ट काट न्यूज। অসম চৰকাৰৰ তদানীতন মন্ত্ৰী খৰসিং ইংটিৰ দিনত 2013-14 বৰ্ষৰ এখন আধাৰশিলা। ডকমকা চহৰৰ বজাৰৰ কাষেৰে বৈ গৈছে ডিক্ৰু নৈ আৰু এই নৈ পৰিয়া বন্ধন গাঁওবাসীৰ সুবিধাৰ বাবে দলং এখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছিল মন্ত্ৰী ইংটিৰ দিনতেই। কংগ্ৰেছৰ মন্ত্ৰী ইংটিৰ যোগ গ'ল, আহিল গেৰুৱা দলৰ যোগ। পৰিৱৰ্তনৰ বহু প্ৰতিশ্ৰুতি লয়, কাৰ্যত পৰিৱৰ্তন বিশেষ চকু নালাগিল। পৰিৱৰ্তন আহিল যদিও সেই একেই গতিৰে যাৰ বাবে ডিক্ৰু নৈ পাৰত দলং নিৰ্মাণৰ নামত খুটা মাথোন থিয় হৈ থাকিল চৰকাৰৰ মহাপ্ৰতাৰণাৰ সাক্ষী হৈ। মাছ বুলি নাখালেও জি বুলি খোৱা বিজেপি চৰকাৰৰ দিনত বিগত কংগ্ৰেছ শাসনকালৰ হাজাৰ দুৰ্নীতিৰ পাহাৰ বগাবলৈ এৰিলেও নিজাববীয়াকৈ গঢ়া দুৰ্নীতিৰ পাহাৰ গঢ়ি গৈ আছে। সেয়া দেখি আছে সকলোৰে হৈতে পৰিৱৰ্তনৰ ক্ষেত্ৰত
সহমৃতা প্ৰকাশ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে ইচ্ছা কৰিলে ডকমকা বজাৰ এলেকাৰ বৃহত্তৰ নৈপৰীয়াৰ বাবে বাৰিষা দিনত পাৰাপৰৰ সুবিধাৰ বাবে দলং এখন নিৰ্মাণ কৰি দিব পাৰিলেহেঁতেন কিন্তু আজিলৈ তেনে উদ্যোগ লোৱা পৰিলক্ষিত হোৱা নাই হয় এইদৰে অৰ্ধনিৰ্মিত অৱস্থাত জকাতুমাথুন থিয় হৈ থকা বিগত কংগ্ৰেছৰ মন্ত্ৰী খৰসিং ইংতি দিনৰ এতিয়া সহজ সৰল জনতাক চৰকাৰে কৰা চূড়ান্ত প্ৰতাৰণাৰ সাক্ষী হৈ আছে নগৰৰ মাজে মাজে থকা নলা নৰ্দমাবোৰ দৰ্শকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে মৰণ ফাণ্ডলৈ পৰিণত এই সমূহ নৰ্দমা অকণমান অসাৱধান হ'লেই ভয়ংকৰ বিপদত পৰাৰ সম্ভাৱনা যি কি নহওক নৈপৰীয়াই গাঁৱৰ ঘৰৰ পৰা চহৰৰ বজাৰলৈ আৰু বজাৰৰ পৰা চহৰলৈ চমু বাটেৰে যাব পৰাকৈ নিৰ্মাণ কৰিবলগীয়া এখন দলঙৰ আশা আছিল অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া আশা বৰ্তমানকামী বিজেপি চৰকাৰৰ পৰা এতিয়াও আশাবাদী জনতাই আশা কৰি আছে দিক্ৰুত নৈপৰীয়া ৰাইজে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি পৰিষদীয় চৰকাৰে ৰাইজৰ এই আশা আৰু অনুনয় শুনিবনে ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে ইতিমধ্যে নিৰ্বাচিত হোৱা কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে আৰু থানসিং টিমুঙক মঙলবাৰে শপত বাক্য কৰোৱায় ছাত্ৰ সন্থাৰ পূৰ্বৰ সভাপতি জেমছ হানছেই পৌৰোহিত্যত অনুষ্ঠিত হোৱা এখনি কাৰ্যনিৰ্বাহক সভাত উক্ত ছাত্ৰ নেতা দুগৰাকীক সংগঠনৰ প্ৰতি দায়িত্ববোধ শৃংখলাবোধ নিষ্ঠা আৰু গোপনীয়তাৰ শপত বাক্য কৰোৱায় কাৰ্বি আংলং জিলা তথা বহল সমাজখনৰ বিভিন্ন পিছপৰা দিশ তথা সমস্যা সমাধানত আদি কামত সদায় আক্ৰমণোৱা হোৱাৰ লগতে সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহি সমগ্ৰ অসম তথা জিলাবাসীক সততে দৃষ্টি আকৰ্ষণ কৰি আহিছে কাৰ্বি ছাত্ৰ সন্থাই এই ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকে প্ৰথমটো কাৰ্যকালৰ পিছত দ্বিতীয়টো কাৰ্যকালৰ বাবেও একেটা পদতেই পুনৰ নিৰ্বাচিত হৈছে দুয়োৱে এই দুই ছাত্ৰ নিৰ্বাচিত নেতাকে মঙলবাৰে সন্থাৰ কাৰ্যালয় প্ৰাংগণতে শপত বাক্য পাঠ কৰোৱায় প্ৰাক্তন ছাত্ৰ নেতা জেমছ হানছে পৌৰোহিত্যত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত জিলাৰ ভিন্ন প্ৰান্তত থকা শাখা কেছে বিষয়া কৰ্মীসকল উপস্থিতিত ছাত্ৰ নেতা বিজয় বে আৰু থানসিং টিমুক প্ৰমুখ নতুন নিৰ্বাচিত কমিটিৰ আটাইকেইটা সদস্যকে শপত বাক্য কৰোৱায় অৰুণ লেখে ৰিপৰ্ট কাট নিউজ চুলাই সেৱন কৰি উজনি অসমৰ যোৰহাট আৰু গোলাঘাটত 2 শতাধিক লোকে প্ৰাণ হেৰুৱাৰ পিছত অসমজুৰি বন্ধ হৈছে চুলাই মদ তৈয়াৰ কৰা গুড় তথা গুড়ৰ বজাৰ সমান্তৰালভাৱে বন্ধ হৈ পৰিছে অসমজুৰি বিখ্যাত লংকাৰ খাৰিখানা গুড় বজাৰ ফলত বৃহত্তৰ লংকা কাৰ্বি আংলং জিলাত উৎপাদিত গুড় খাৰিখানা সাপ্তাহিক বজাৰত বিক্ৰী কৰিব নোৱাৰি হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে ক্ষুদ্ৰ গুড় খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে গুড় বজাৰত বিক্ৰী কৰিবলৈ আনিও অনাভাগে ঘৰলৈ উভতাই নিবলগীয়া হৈছে গুড় খেতিয়কসকলে উল্লেখ্য যে সুৰা সেৱন কৰি উজনি অসমৰ যোৰহাট আৰু গোলাঘাটৰ প্ৰায় 2 শতাধিক লোক মৃত্যুমুখত পৰা ঘটনাৰ পিছত সেই তেতিয়াৰে পৰা যোৱা মঙলবাৰলৈকে বহা নাছিল খাৰিখানা সাপ্তাহিক মঙলবৰীয়া গুড় বজাৰ বহুদিনৰ মূৰত আজি মঙলবৰীয়া বজাৰ বহিছিল যদিও বাহিৰৰ পৰা আন সাপ্তাহিক বজাৰত হোৱাৰ দৰে জাকে জাকে গুড় ব্যৱসায়ীসকল অহা নাছিল গুড় কিনিবলৈ যিবা 2-1 ব্যৱসায়ী আহিছিল তেওঁলোকে গুড়ৰ খেতিয়কসকলক উচিত মূল্য নোপোৱাত বজাৰতে মূৰে কপালে হাত দি বহি থাকিবলগীয়া হয় অৱশেষত ঘৰৰ পৰা অনা গুড় ঘৰলৈ ঘূৰাই নিবলগীয়া হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে গুড় খেতিয়কসকল
বিগত দিনবোৰৰ প্ৰতি কেজি গুড়ৰ মূল্য 50ৰ পৰা 60 টকা হোৱাৰ পৰিৱৰ্তে বৰ্তমান এই দুদিনত প্ৰতি কেজি গুড়ৰ মূল্য হৈছেগৈ 10ৰ পৰা 15 টকা। এনে পৰিস্থিতি গুড় খেতিয়কসকলে চৰকাৰৰ প্ৰতি জনাইছে গুড়ৰ উচিত মূল্য নিৰ্ধাৰণ কৰি দিবলৈ অন্যথা উপায়হীন ক্ষুদ্ৰ গুড় খেতিয়কসকলে বাছি ল'ব আত্মহত্যাৰ পথ। हम लोग 6-7 आदमी आया है शिवसागर से और सफ़ा गुड़ खरीदा है 700 से लेके 650 ले खरीदा है और जितना पैसा लगा उतना खरीदा है यही है। रास्ता निउते आप लोगों का प्रॉब्लम है नहीं? ये तो हम फर्स्ट सप्ताह आया है आज में बंदी के जो बंद था ना उससे फर्स्ट सप्ताह आया है। अब आज में क्या होगा कैसे बताएगा? टीना का गुड़ नहीं किनता है आप लोग? टीना गुड़ खरीदा है ना। टीना गुड़ खरीदा है। हाँ। रेट कितना है अभी? 700 से लेके हम लोग 650 खरीदा है। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Second All Karbi Anglong Volleyball Championship 2019 starting from 27th to 29th of March at Diffa Club, Karbi Anglong. Organized by Karbi Youth Organization. Sponsored by Mr. Sukur Singh Milik. Come and own the title. Champion trophy with prize money 20,000, runners-up trophy with prize money 10,000, best player trophy with prize money 3,000. Register now. For more information, please contact at the number given on screen. Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusur ham tamle ingisu. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalok Klar Beauty Parlor long discount pibom ke. Kalang ma konat lo lake. Jifo ATR lo Iron Bridge adung rong supia long kecengsi sopinso la pesor lo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopinso la pensor lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinang tumda pada repin benang humrignor. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত নগৰবাসীৰ সুস্বাস্থ্য অটুট ৰখাৰ লগতে সমগ্ৰ বকলিয়া নগৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাৰ বাবে চৰকাৰী পক্ষৰ লগতে একাংশ ব্যক্তিগতভাৱে বা বেচৰকাৰী সংস্থা তথা সামাজিক সচেতন মহলে উঠি পৰি লগাৰ মাজতে কাৰ্বি লামমেট আমে বকলিয়া শাখাৰ 19 মাৰ্চত বকলিয়া নগৰ সমিতিৰ অধ্যক্ষৰ হাতত প্ৰদান কৰে এখন স্মাৰক পত্ৰ। বকলিয়া নগৰৰ ভিতৰত অৱস্থিত বিভিন্ন সৰুবৰ হোটেলত খাবৰ বাবে ব্যৱহাৰ কৰা পানী সদায় ফিল্টাৰ হ'ব লাগে। নগৰখনৰ ভিতৰত চুকে কোণে গঢ়ি উঠা জুৱা খেল বন্ধ কৰিব লাগে আৰু বকলিয়া স্থিত কাৰ্বি বজাৰত ৰাইজৰ সুবিধাৰ্থে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ ব্যৱস্থা কৰিব লাগে।
ইত্যাদি তিনিটা প্ৰধান দাবী উল্লেখ কৰি স্মাৰক পত্ৰখনি প্ৰদান কৰে নগৰ সমিতিৰ অধ্যক্ষৰ হাতত উল্লেখ্য বকলীয়া নগৰ সমিতিৰ অধ্যক্ষ হেমসিং তেৰণে শীঘ্ৰে এই সমূহ ব্যৱস্থা কৰি দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰিছে প্ৰতিনিধিবৰ্গ লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট কাট নিউজ সম্পত্তি নিচাযুক্ত সামগ্ৰী সেৱনৰ প্ৰতি উঠি অহা একাংশ ছাত্ৰ-ছাত্ৰী তথা যুৱচামৰ দিনে দিনে হোৱা আকৃষ্টই চিন্তান্বিত কৰি তুলিছে অভিভাৱক পিতৃ-মাতৃ তথা সমাজৰ চিন্তাশীল মহলক এনে আকৃষ্টই বহু সময়ত নষ্ট কৰিছে শৈক্ষিক পৰিৱেশ এনে বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি কেএছএ আৰু এছৱাইচিয়ে যুটীয়াভাৱে নীলিপ পৰিষদীয় সমষ্টি অন্তৰ্গত মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰে এক সজাগতা সভা এটা সুস্থ শৈক্ষিক পৰিৱেশৰ মাজত শিক্ষা লাভৰ প্ৰতি দুৰ্নিবাৰ আকৰ্ষণ একাংশ ছাত্ৰ-ছাত্ৰীৰ কেএছএ আৰু এছৱাইচিৰ বোকাজান জিলা শাখাৰ যুটীয়া উদ্যোগত এইদৰে আয়োজন কৰা সজাগতা সভাত দলে বলে আহি যোগদান কৰিলে আৰু লগতে অনেক ছাত্ৰ-ছাত্ৰীকো লগত লৈ আহি অংশগ্ৰহণ কৰিলে এই সজাগতা সভাত কৈলামাটি মিনি ষ্টেডিয়াম আৰু চকীহলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটাকৈ স্থানত একেদিনাই 6খনকৈ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নিচাযুক্ত সেৱনৰ অপকাৰিতা আৰু সুস্থ শৈক্ষিক পৰিৱেশ গঢ়া সপক্ষে সজাগতা সভা অনুষ্ঠিত কৰে ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ